হাই বন্ধু বান্ধৱীসকল, মই মামনি দাসে মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আশা কৰোঁ আপোনালোক ভালে আছে আৰু আমিও ভালে আছোঁ। আজি চাই থাকক কি দেখুৱাব গৈ আছোঁ আপোনালোকক। এয়া মিষ্টাৰে ঢেঁকী দি আছে, এয়া মা গুড়া চালি আছে আৰু এয়া বৰদেউতা আজি আমাৰ কি আছে অকণমান কৈ দিছোন। আজি আমাৰ দখৰা গাঁৱত পিঠা খোৱা সভা আছে, নাম দিছোঁ আমি। আগতে এটাই উৎসৱ আছিল আমাৰ, দুখন সমাজৰ, গণ সমাজ আৰু আমাৰ শুদ্ধ সমাজৰ একেলগে আছিল। কিন্তু কিবা কালক্ৰমত কিবা বিজুতি ঘটি মনৰ কথা হওক কিবা কথাত অমিল হৈ তাৰমানে দুখন সভা হ'ল। সভা হ'লে তাৰমানে আমি শুদ্ধ সমাজে যিখিনি সেইটো তাৰিখতে কৰোঁ। প্ৰথম তাৰিখটোৱে আমাৰ তাৰিখ, সেইটো আমাৰ গুৰুৰ জন্ম উৎসৱ আছিলে। আৰু আমি কৰোঁ কি, আমি সেইদিনা বছৰটোৰ কাৰণে চব হিচাপ পত্ৰ কমিটি চমিটি চব সম্পূৰ্ণ কৰোঁ। আমাৰ তাৰমানে বাৰ্ষিক উৎসৱ হয়। আমি বাৰ্ষিক উৎসৱ, আৰু সেই সময়ত আমি ধান কাটোৰ কাৰণে আমি তিৰি চলি বেৰি বটি জৱাই এইবিলাক মাতি আনি আমি নৰা খাওঁ। সেইদিনা নৰা খোৱাৰ কাৰণে আমি পিঠা খাওঁ। সেইকাৰণে আমি পিঠা খোৱাৰ নাম দিব বাধ্য হ'লোঁ। আমাৰ সমাজৰ মানুহে বেছিভাগে পিঠা খোৱা বুলিয়ে কয়, সেইকাৰণে আমি পিঠা খোৱা হ'বৰ নাম দিছোঁ। গতিকে আপোনালোকে আহিব, চাব, চাবে গম পাব। গতিকে সেইটোৱে আৰু কথা। স্কুলত যাব ওলাইছে, কলিজাতে চাঙাটা চুমু দিয়া দে। বেগটো লোৱা, বেগটো লৈ লোৱা সবকে। বাই বাই, ভালকে লিখিবা দে। গোটেইখিনি কৰিবা দে। বাই। গা পা ধুই আজৰি হৈ ল'লোঁ। এতিয়া গোটেইখিনি কামখিনি চাওঁ। এতিয়া বাবু স্কুলৰ পৰা আহিলে আৰু মোৰ আজি অকণমান গা ধোৱাতে দেৰি হ'ল। গোটেইখিনি কাম কৰি পেলাই গাটো ধুই আহিলোঁ। আহি এতিয়া মিষ্টাৰে চাহ খাওঁ কৈ আছে। মিষ্টাৰক চাহখিনি দি পেলাই আৰু এতিয়া পিঠা বনাম। যিহেতুকে পিঠা খোৱা বুলি আপোনালোকক ৰাতিপুৱা কৈছোঁৱে, সেইটোৰ কাৰণে এতিয়া পিঠা বনাম আৰু পিঠাখিনি কেনেকৈ বনাওঁ আপোনালোকক দেখুৱাম। আৰু এতিয়া মই চাহ বনাব গৈ আছোঁ। নাৰিকলখিনি ৰুকা হ'ব, অকণমান বাকী আছে। এয়া চাওক, মোৰ নাৰিকলখিনি মানে গোটেইখিনি ৰুকা হৈছে আৰু অকণমান বাকী আছে। সেইখিনি ৰুকি পেলাই মই পিঠাখিনিৰ যোগাৰখিনি কৰিম। আপোনালোকক কেনেকৈ কৰোঁ কি কৰোঁ গোটেইখিনি দেখুৱাব চেষ্টা কৰিম। ইয়াতে মই এতিয়া চেনি দি দিছোঁ আৰু অকণমান মিঠা হোৱাৰ কাৰণে চেনি দিব লাগিব আৰু নিমখো দি দিছোঁ অকণমান। নিমখো দি দিছোঁ, দি পেলাই এতিয়া গুড়াখিনি গোটেইখিনি মিক্স কৰি সানি ল'ব লাগিব। এনেকৈ সানি আছোঁ গুড়াখিনি গোটেইখিনি সানি পেলাই ইয়াতে অকণমান কৰি পানী দিব লাগিব। এয়া মই পানী বটলটো লৈছোঁ, এয়া অকণমান কৰি ইয়াতে মই পানী দি দিছোঁ। এয়া অকণমান পানী দি দিছোঁ আৰু পানী দিয়াৰ পিছতো এনেকুৱাকৈ সানিব লাগিব। এয়া চাওক, মই সানি আছোঁ আৰু সানি পেলাই অলপমান মানে পানী আৰু দিব লাগিব। কম হৈছে অকণমান, মই অকণমান দি চালোঁ কেনেকুৱা হয়। ইয়াতে আৰু অকণমান পানী দি দিছোঁ। এয়া আৰু অকণমান পানী দি দিলোঁ। এতিয়া চাই লওঁ কেনেকুৱা হয়। ইয়াতে পানীখিনি দি এনেকৈ সানি থাকিব লাগিব। লাষ্টত নাৰিকলখিনি দিব লাগিব। নাৰিকলখিনি লাষ্টত দিম। গোটেইখিনি সানা হোৱাৰ পিছত নাৰিকলখিনি দি দিম। নাৰিকল দিয়াৰ বহুত পদ্ধতি আছে, বেলেগ বেলেগ ধৰণতো দিব পাৰি। মই কিন্তু বেলেগ বেলেগকৈ তেনেকৈ কৰি নাথাকোঁ, একেলগে গোটেইখিনি গুড়াতে নাৰিকলখিনি সানি দিম। আৰু অকণমান পানী দিব লাগিব। একটু অলপমান গুড়াখিনি লাৰু হ'ব লাগিব। আৰু অকণমান পানী দি দিছোঁ। এইবাৰ গুড়াখিনি মোৰ গোটেইখিনি পানী দি সানা হৈ গ'ল আৰু তাৰপিছত চাঙলিৰে এনেকৈ গোটেইখিনি গুড়া চালি ল'ব লাগিব। চাঙলিৰে চালি পেলাই গুড়াখিনি গোটেইখিনি ঠিক কৰি ল'লোঁ। তাৰপিছত নাৰিকল দি দিছোঁ আৰু মোৰ বৰ্তমান এটা পিঠা বনোৱা হৈছেও আৰু এটা ইয়াতে বহাই দিছোঁ। আৰু এই কেটলিটো হৈছে আমি খৰিত বহাওঁ, এনে খৰিত বহাওঁ, কিন্তু আজি কেটলিটো ডাঙৰ কাৰণে তাত ঢাকনিখন ডাঙৰ, পিঠাখন ডাঙৰ হ'ব, সেইটোৰ কাৰণে মই আজি ইয়াতে গেছতে বহাই দিছোঁ। আৰু কিন্তু পিঠাটো তেনেকৈ নবনাই। পিঠা খোৱা সভাত এটা মানে ডেক্সিত এটা খুখুৰি দি পেলাই তেনেকৈ বনায়, কিন্তু মই তেনেকৈ বনাব ভালদৰে নাজানো, সেইটোৰ কাৰণে মই এনেকৈ বনাওঁ।
এয়া মই কাপোৰ পিন্ধি ৰেডি হৈ ল'লোঁ আৰু এতিয়া যিহেতুকে আমাৰ গোসাঁইটো গাঙে গাঙে ঘূৰাব আহিব সেইটোৰ কাৰণে এতিয়া প্ৰসাদ দিব যাব লাগিব বাটত। আপোনালোকক বাটত কি হয় সেইখিনি মই দেখুৱাই আছোঁ। আৰু বাটৰ পৰিৱেশ কিমানবিলাক মানুহ ওলাই আহিছে, এইবিলাক বাটে বাটে এয়া মানুহ ওলাই আহিছে আৰু এতিয়া গোসাঁই আহিব, আমি চাকি তাকি জ্বলাই প্ৰসাদ দিম। প্ৰসাদ দি সকলোৱে গ'ল, ৰাইজৰ মানুহ গ'ল আৰু আমি এতিয়া ঘৰলৈ আহি আছোঁ। দেহা আহা শুনাচোন, আমি পাৰি দিছিলোঁ সেইখন গামোচা এতিয়া এই দৌৰ পাপিয়াক আৰু এই দুয়োটাৰ মূৰতে জোকাৰি দিছোঁ আৰু দিব লাগে বুলি কয়, মা আগৰ পৰা দি আহিছে, সেইটোৰ কাৰণে হৈছে দখলাৰ পিঠা খোৱা সভা। আৰু সকলোৱে জানেই যে দখলাত পিঠা খোৱা সভা হয় বুলি, আৰু গোটেই গাঁৱৰ মানুহে আৰু মানে আজি গোটেইবিলাকে আনন্দ কৰে আৰু গোসাঁইটো ফুৰাই এবছৰৰ মূৰত গোটেই গাঁওখনতে গোসাঁইটো ফুৰাই এবাৰ, আৰু তেনেকুৱাকৈ গোটেইবিলাকৰ মনটো ভাল লাগে, আলহীবিলাকো আহে আৰু সেইটোৰ কাৰণে। আৰু এতিয়া আমি ভাত পানী খাই আজৰি হৈ ল'ম, গধূলি আলহীবিলাক আহিলে আৰু তেতিয়া মানে আপোনালোকক অকণমান দেখুৱাই দিম।
লৈ নতুন আলহী এটা আহিছে এইটো বাবুৰ ফ্ৰেণ্ড হয় হাই কৈ দিয়া কেনেকুৱা লাগিছে আমাৰ তাত আহি আজি ভাল লাগিছে আকৌ আৰু আহিবা দে এইটো মাক আৰু মোৰো ফ্ৰেণ্ড হয় লগতে স্বপ্না স্বপ্না আহি কৈ দিওঁ অকণমান লাজ কৰিছে বাকীখিনি আপোনালোকক দেখুৱাই আছোঁ ভণ্টিহঁত আহিছিল এতিয়া ইহঁত যাবলৈ ওলাই মই আগতে দেখুৱাব পাহৰিও গ'লো আপোনালোকে বেয়া নতুন ইউটিউবাৰ নাই সেইকাৰণে অকণমান কনফিউজ হৈ গৈছে সেইটোৰ কাৰণে দেখুৱাব পাহৰিলে আৰু বাবা আছে এই বিচনাত শুই আছে সি সিহঁতৰ ৰুমত এয়া গধূলি সভাৰ পৰিৱেশ আপোনালোকে অকণমান চাই লওক এয়া ঘোষানাম ছোৱালীৰ আৰু ইয়াতে গাঁৱৰ বয়োজ্যেষ্ঠসকল বহি আছে আৰু মই অকণমান দেখুৱাবলৈ আপোনালোকক চেষ্টা কৰিছোঁ এয়া দখলাৰ পিঠা খোৱা সভা আৰু ৰাতি যাত্ৰা পাৰ্টি আৰম্ভ হ'ল মই চাবলৈ যোৱা নাই মিষ্টাৰ গৈছে মিষ্টাৰক কৈছোঁ যে তুমি অকণমান মোক ভিডিঅ'টো কৰি আনি দিবা যাতে মই আপোনালোকক দেখুৱাব পাৰোঁ সেইটোৰ কাৰণে মিষ্টাৰে মোক ভিডিঅ'টো বনাই আনি দি দিছে আৰু আপোনালোকে অকণমান চাওকচোন কেনেকুৱা দখলাৰ পিঠা খোৱা সভানো এইখিনিতে মই মোৰ ভিডিঅ'টো সামৰণি মাৰিলোঁ আৰু কিবা যদি ভুল হৈছে মোক আপোনালোকে ক্ষমা কৰি দিব মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব বুলি আশা কৰিলোঁ বাই বাই গুড নাইট